এয়া চাহগছৰ সেউজীয়াৰ মাজে মাজে আমি দুই গৈ আছোঁ এক বিশেষ ঠাইলৈ। আচলতে কৰ্মসূত্ৰে আমি দুয়োজন বেলেগ বেলেগ ঠাইত থাকোঁ আৰু যেতিয়াই মই বন্ধ পাওঁ এনেকৈ গুচি আহোঁ অলপ ফুৰিবলৈ। আৰু এয়া আমি আহি পালোঁ মনোহাৰী টি এষ্টেট, পৃথিৱী বিখ্যাত। সকলোৱে জানে ইয়াৰ চাহপাত ইংলেণ্ডৰ বাকিংহাম পেলেচলৈও এক্সপৰ্ট হয়। আৰু এয়া দুইটাৰ পাৰত আমি সূৰ্যাস্ত চাই চাই বহি আছোঁ। দুইটাৰ পাৰত সূৰ্যাস্ত চোৱাৰ মজাটো অলপ বেলেগ, নহয় জানো? নদীটো সকলোৰে ভাল লাগে। মই গুৱাহাটীত জন্ম আৰু তাতেই ডাঙৰ দীঘল হৈছোঁ। শৈশৱৰ পৰা মই লুইতখন চকুৰ আগত চায়ে ডাঙৰ হৈছোঁ বুলিও ক'ব পাৰোঁ। কিন্তু এয়া ডিব্ৰুগড়ৰ লুইত হয়। আমি বগীবিল দলঙৰ ঠিক পাৰতে বহি নদী চাই আছোঁ আবেলি সময়, আৰু দুয়োজনে একেলগে অলপ ভাল লগা সময় কটাই আছোঁ। আগলৈও চাই থাকিব।